আমি এতিয়া পাহাৰৰ ওপৰৰ ফালে উঠি আছো আৰু গাড়ীখন আমাৰ লাহে লাহে গৈ আছে আৰু বাহিৰৰ ফালে যদি আমি ভিউ চাওঁ পাহাৰখন কাটিছে তাত ধুনীয়াকৈ আকৌ কিবা প্লাষ্টাৰ লগাই দিছে বেলেগ ধৰণে খহি নপৰে পাহাৰৰ মাজৰ এই ৰাস্তাটো খুব ধুনীয়া ওপৰলৈ উঠি আছো এইফালৰ পৰা উঠি আহিছে আৰু উঠোতে টাইম লাগিছে দেই বেছি ওপৰলৈকে উঠিছো যে সেইকাৰণে এয়া এখন পাহাৰত গোটেইখিনি জেগাত কি বনাই লৈছে মানে ফ্লেট কমপ্লেক্স বনাই লৈছে ৰেচিডেঞ্চিয়েল আৰু পাহাৰখন যদি চোৱা যায় ধুনীয়া গ্ৰীনাৰী আৰু তাত চাগে ছাইড ৰোড আছে যিটো ছাইড ৰোডেৰে যাব পাৰি আৰু ধুনীয়াকৈ মানে আমাৰ গুৱাহাটীৰ নিচিনা পাহাৰ নহয় বহুত ওখ ওখ পাহাৰ যদিও ইষ্টাৰ্ণ ঘাটৰ পাহাৰবিলাক ইমান গছ গছনি দেখা নাই মই এই ৰাস্তাটোৰ ওচৰত কোনে ওপৰলৈকে যাব পাৰি আৰু ধুনীয়াকৈ আৰু তলত ধুনীয়াকৈ ঘৰবিলাক বনাই লৈছে আৰু আমি পাহাৰৰ ওপৰত উঠি আছোঁ এতিয়া ওপৰলৈকে লাহে লাহে टनल आ गया भाई टनल सुरंग आ गया ये जो पोती है ये सब करते हैं मतलब हम उससे बहुत मॉडर्न हैं और हम लोग वहाँ से आगे स्पीड दिया है यहाँ से हवा आ रहा है नीचे से बहुत बढ़िया लग रहा है नेचुरल ऐसी আহি পেলাই দেখা পালোঁ ওপৰতে যাই আছোঁ সেই ওপৰত এটা ঘৰ বনালে মজা লাগিব ৰপৱে দি ধুনীয়াকৈ অঁ ওপৰত যদি টিলাত এটা ঘৰ বনাও ন মজা লাগিব নামিব ভাল হ'ব ৰপৱে বনাব ৰপৱে এটা দিব লাগিব ওপৰত ঘৰ বনাবলৈ তোমাৰ ঘৰত কি খুৱাবি উমা বেদৰ আমাৰ ঘৰত জালি উমা বেদৰ পাব আমাৰ ঘৰটো পাহাৰত চবচে ওপৰত আচ্ছা আধা ঘণ্টাত যাই পাব উমা বেদৰৰ লগত আৰু কি থাকিব নাৰ্জী আৰু উমা বেদৰ मिस कर रहा है ना আৰু আমি নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া প্ৰভাইডিং কানেক্টিভিটি ছেফটি এণ্ড স্পীড আৰু এয়া হৈছে পুনে পঞ্চগনি ৰোডৰ এটা টোল গেট আৰু ইয়াত ধুনীয়াকৈ গাড়ীবিলাক এখন এখনকৈ পাৰ হৈছে এইটো আই থিংক নেশ্যনেল হাইৱেৰ বিৰাট ডাঙৰ এটা টোল গেট আৰু ইয়াত ঢেৰ গাড়ী একেলগতে পাৰ হৈ আছে আৰু সেয়া ওচ ৱেষ্টাৰ্ণ ঘাটৰ পাহাৰবিলাক ধুনীয়া লাগিছে বৰষুণ এজাক হ'ব যেন লাগি আছে কাৰণ ৱেষ্টাৰ্ণ ঘাটত প্ৰায় বৰষুণ হৈয়ে থাকে আৰু ইয়াৰ যিটো টেম্পাৰেচাৰ আছে 29 আছিলে কালি আজি হৈছে 30 এনেকুৱা আৰু তো মানে নৰ্থ ইষ্টৰ নিচিনাই লাগিছে মানে ইমান বেছি গৰম এতিয়া অকণমান আমাৰ বাছখনে স্পীড দিছে কাৰণ আমি অকণমান পাহাৰৰ ওপৰত উঠি আহিছোঁ আৰু এতিয়া চাগে বাছখন স্থলভূমিত আছে মানে অলপ স্পীড দিব পৰা অৱস্থাত আছে অকণমান আগত আমি এচিও বন্ধ কৰি দিছিলে বাছখনৰ এতিয়া আকৌ এচিটো অ'পেন কৰিছে আৰু বাছখনত আপোনালোকে শুনিছেই চাগে শুনিছে স্পীডটো কিমান মানে হৈ আছে হুলস্থুল হৈ আছে সকলোৱে এনজয় কৰি আছে আৰু ধুনীয়াকৈ মানে এনজয় কৰিছে জাৰ্ণিটো আৰু ৰাস্তাবিলাক খুব সুন্দৰ হয় বহুত ধুনীয়া আৰু ৰাস্তাটোত মানে এটাই ভাল লাগিছে মোক 4 লেন হয় বহুত ধুনীয়াকৈ আগবাঢ়িব পাৰিছোঁ গোটেইবিলাকে
আৰু এয়া পাহাৰখনৰ মানে সৌন্দৰ্যটোৱে বেলেগ। আপুনি যদি এইফালে পাহাৰখন চাই তেতিয়া দেখিব পাহাৰৰ টিলাত কিছুমান ঘৰ বনাই ৰাখিছে আৰু ছাইডৰ ফালেও ঘৰ বনাই ৰাখিছে। আৰু মানে লানি নিচিগা পাহাৰ এখনৰ পিছত এখন কনষ্টেণ্টলি লাগি আছে। পূৰা পুনেৰ পৰাই পাই আহিছোঁ পাহাৰকেইখন আৰু আই থিংক আগলৈকে পাই যাম, পঞ্চগানীলৈকে পাম পাহাৰ। আৰু পঞ্চগানী চাগে পাহাৰৰ মাজতে হ'ব, মই গৈ পোৱা নাই যদিও তালৈকে গ'লে গম পাম। আৰু যদিও পাহাৰীয়া এলেকা কিন্তু ইয়াত যথেষ্ট অট্টালিকা আছে আৰু বিল্ডিংবিলাক হাউজিং মানে কমপ্লেক্সবিলাক উঠি গৈছে ধুনীয়া ধুনীয়াকৈ। আৰু ভালকৈ যদি চাওঁ ডেভেলপমেণ্ট যথেষ্টখিনি হৈছে। আৰু কিন্তু মানে তেখেতসকলৰ নিজৰ যিটো হেৰিটেজ বা নিজৰ যিটো পুৰণা কালচাৰ আছে সেইটো কিন্তু মেইনটেইন কৰিবৰ কাৰণে সক্ষম হৈছে। ধুনীয়াকৈ খেতি বাতি কৰি ৰাখিছে, ভেজ পালিছে মানে মহ পালিছে, তাৰপিছত গৰু পালিছে, ছাগলী পালিছে, এনেকৈ ঢেৰ কিবা কিবি আমি ৰাস্তাটোত দেখিব পাইছোঁ। আৰু এয়াই মানে ভাল লগা এটা বিষয় যে আমাৰ যিটো ৰুটছ সেই ৰুটছটোক সদায় একেলগতে ৰাখিছে ধুনীয়াকৈ। তো এইটো আমাৰ কাৰণে সঁচাকৈ লেখত ল'বলগীয়া কথা। আৰু এয়া আমি আগবাঢ়িছোঁ এনেকৈ আমাৰ গোটেই দলটোৱে। এয়া পাছত আছে ধনঞ্জয়, দয়া, ৰূপাশ্ৰী, এইফালে পিছত আমাৰ গোটেইবিলাকে আছে সকলোৱে। দুই চাইডে পাহাৰ, মাজেৰে ৰাস্তাটো গৈছে। এটা সঁচাকৈ ভাল লগা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আৰু এয়া প্ৰাকৃতিক পৰিৱেশ চোৱাৰ আমেজটোৱে সুকীয়া। বিভিন্ন জেগাত মই ঘূৰিছোঁ ভাৰতবৰ্ষৰ, বিভিন্ন ঠাইত মই যাব পাৰিছোঁ এতিয়ালৈকে। আৰু এই জাৰ্ণিটো মোৰ কাৰণে এটা ৰোমাঞ্চকৰ হৈ ৰ'ব। ইয়াত যি গতিকে আমি সকলো ট্ৰাইবেল ল'ৰা ছোৱালী ইণ্ডিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগতে আহিছোঁ। আৰু ইয়াত টাটা ফাউণ্ডেশ্যনৰ জৰিয়তে সম্ভৱপৰ হৈছে। আৰু ইয়াত আমি 10 দিন আমি একেলগতে ৱৰ্কশ্বপত থাকিম। বিভিন্নজনে বিভিন্ন কামত ব্যস্ত হৈ আছে, কোনোবাই মিউজিক, কোনোবাই ট্ৰেডিশ্যনেল এটায়াৰ লৈ, কোনোবাই মেডিচিন, কোনোবাই বা ফক কালচাৰ লৈ পেলাই বিভিন্ন ধৰণৰ প্ৰজেক্টটোৰ লগত কাম কৰি আছে সকলোৱে। তো আমি যদি ভাল ধৰণে কাম কৰোঁ আমি তেখেতসকলৰ তৰফৰ পৰা গ্ৰাণ্টটো পাব পাৰিম। আৰু আগুৱাই নিবৰ কাৰণে আমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপ জাৰ্ণিটো আগুৱাই নিবৰ কাৰণে it will be helpful for us. আৰু এয়া আমাৰ বাছ টাৰ্ণ লৈ আছে এতিয়াও, আৰু উঠিয়ে আছে পাহাৰৰ পিনে উঠিয়ে আছে। আমি গৈয়ে পোৱা নাই, লাহে লাহে। আৰু তাৰ কাৰণে আমি AC বন্ধ কৰি দিব লগা হৈছে, উপায় নাই। আৰু এইফালে একদম পূৰা এই যিটো আছে তাৰ পৰা উঠি আছে গাড়ীখন, লাহে লাহে উঠি আছে এইফালে। আৰু বহুত ওপৰলৈকে উঠিলোঁ আমি, পূৰা ওপৰত উঠি আছে। তলত ধুনীয়াকৈ এখন নাৰিকলৰ বাগান আৰু তাৰ লগত ধুনীয়াকৈ খেতি কৰিছে গন্না মানে কুঁহিয়াৰ, আৰু সেয়া চান্তৰা। তলত আমৰ আৰু কমলাৰ বাগান আছে। কমলা বাগানখন ভাল লাগিছে বাৰু, যিয়ে নহওক। আৰু এয়া কি, এয়াও চাগে আম আৰু কিবা বাগান। আৰু এয়া হৈছে আমাৰ ইনক্ৰেডিবল ইণ্ডিয়া। গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কানেক্টিভিটি পোৱা যায়। আৰু আমি এই ওপৰলৈকে উঠিব লাগিব, পাহাৰৰ ওপৰলৈকে। আৰু বাছ উঠোঁতে উঠোঁতে টাইম লাগিব কিছু। পাহাৰৰ ওখ টিলালৈকে আমি উঠি আছোঁ।
আজি আছে আমাৰ গাড়ীত আৰু আমি ধুনীয়াকৈ ব্লগ কৰি আছোঁ। এয়া আমাৰ এয়া তলৰ পৰা উঠি আহিলোঁ আৰু উঠিয়ে গৈ আছোঁ আমি ওপৰলৈকে। এয়া তলত ওপৰলৈ দেখিছেনে? এই ওপৰলৈকে যিমান গাড়ী গৈ আছে তাৰলৈকে উঠিব লাগিব। বা পাহাৰৰ ওপৰত উঠি আছে। পাহাৰখন আমি পাৰ কৰি পেলাই যাব লাগিব। সেই পাহাৰৰ তল কোনটোৰে যাই আছে, এই তাৰ পৰা গৈ আছে এইটোৰে। খুব ধুনীয়া সুন্দৰ প্ৰাকৃতিক মনোমোহা দৃশ্য আৰু এয়া অপূৰ্ব দৃশ্য, সঁচাকৈ অভূতপূৰ্ব এই সৃষ্টি। আৰু গছ গছনি আছে দেই, পাহাৰখনত গছ গছনি নাই বুলি ভাবিছিলোঁ, কিছু আছে কিন্তু কম আছে। Neto nani yang bentang pani, neto tadi se. लोग उठ रहे हैं अभी, लोग अपना बेस कैंप पहुंच गए अभी। पहले पास में आए थे और